হেল্ল' গাইজ, আজি যোৰহাট লোকসভা সমষ্টিৰ পাৰ্টি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিজয়ত কংগ্ৰেছ কৰ্মীসকল উজনি মাজুলী ৰতনপুৰ মিৰি আঞ্চলিকৰ কৰ্মকৰ্তাসকলে বিজয়ৰ উৎসৱ কেনেধৰণে পালন কৰিছে, উলহ মালহত কেনেধৰণে নাচি বাগি তেখেতসকলে ফূৰ্তি কৰিছে তাকে আপোনালোকক দেখুৱাই আছোঁ। এয়া আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, ৰাস্তাৰ মাজতে কংগ্ৰেছৰ পতাকা লৈ এজনে চোলা খুলি নৃত্য কৰি আছে। এয়া চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ।